হয়, ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিখিনি শিক্ষাৰ যি ব্যৱস্থা এইটো এটা নতুন পদ্ধতিৰে তেওঁলোকে লৈ যাব বিচাৰিছে। এই ক্ষেত্ৰত আমি সদায় ৰাষ্ট্ৰীয় শিক্ষানীতি আমি ৱেলকাম কৰি আহিছোঁ, কিন্তু সমান্তৰালভাৱে অসমত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা পৰিপন্থী কাৰ্য আমি দেখিবলৈ পাইছোঁ। আৰু যোৱা বছৰে অসম চৰকাৰে কৈছিল যে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজী ভাষাত শিকোৱা হ'ব। আৰু এই কথাটো বহুলানি আলোচনাৰ অন্তত পুনৰবাৰ আলোচনাৰ পিছতহে চৰকাৰে সেইটো লাগু কৰাৰ কথা স্পষ্ট ভাষাৰে আমাক কৈছিল। কিন্তু আজি বড়ো সাহিত্য সভা, এপছু, আছু বা অসম সাহিত্য সভাৰ লগত আলোচনা নকৰি বা আন অসমৰ বৌদ্ধিক সমাজৰ লগত বা শিক্ষাবিদৰ লগত আলোচনা নকৰি পেলাই পুনৰ তেওঁলোকে বিদ্যালয়লৈ কোনো নটিচ আৰু জাননী নিদিয়াকৈ বা এছেম্বলিত বা এইবিলাক সিদ্ধান্ত চৰকাৰীভাৱে প্ৰকাশ নকৰাকৈ তেওঁলোকে ক্লাছ 6ৰ পৰা মেথছ আৰু ছায়েন্স ইংৰাজীত মানে ছপাই পেলাই তেওঁলোকে প্ৰেৰণ কৰিছে। আৰু এই কথাটো লৈ আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বড়ো সাহিত্য সভা, প্ৰিন্সিপাল কাউন্সিল আৰু অল বড়ো প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যন, বড়ো ডিপাৰ্টমেণ্ট কলেজ টিচাৰ এছ'চিয়েশ্যন, আন শিক্ষাবিদ আৰু শিক্ষাগুৰুসকলৰ লগত আমি মত বিনিময় কৰোঁ। আৰু সকলোৰে একমত যে বড়ো ভাষা, বড়ো মাধ্যম জীয়াই ৰখাৰ স্বাৰ্থত মাধ্যম আৰু ভাষা আমাৰ জাতিৰ স্বাভিমান হয়, মৰ্যাদা হয়, আমাক গুণগত শিক্ষা লাগিব, আমি এইটো সদায় বিশ্বাস কৰোঁ। কিন্তু আজিৰ এই যি সিদ্ধান্ত যে মেথছ আৰু ছায়েন্স ইংৰাজীত যোনটো পঢ়োৱা কথা, সেই কথাটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী হয়। কাৰণ ৰাষ্ট্ৰীয় শিক্ষানীতিত বাইলিংগুৱেল বড়ো মাধ্যম যোনটো মাধ্যমত বা অসমীয়া মাধ্যম, সেই মাধ্যমত সমান্তৰালকৈ তাত টেক্সট বুক বাইলিংগুৱেল বা টাৰ্মিনলজিত বাইলিংগুৱেলৰহে কথা কোৱা হৈছে। তাত ইংৰাজী মাধ্যম পঢ়োৱাৰ কথা তাত লিখা নাই। 4.11, 4.12 এইটো স্পষ্ট ভাষাৰে আছে। তো ইয়াৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু আজিৰ সিদ্ধান্ত অনুযায়ী আমি এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই যে সিদ্ধান্ত, এই জাপি দিয়া সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আৰু আমাৰ মাধ্যমত আমাক পঢ়িবলৈ দিয়ক। আৰু ইয়াৰ যোগেদি আমি গুণগত শিক্ষা, ভাল শিক্ষা আৰু ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ কাৰণে আমি সদায় যত্ন কৰি আহিছোঁ, অভিভাৱকসকলে যত্ন কৰি আহিছে। আৰু এই কথাকে আমি স্পষ্ট ভাষাৰে কৈছোঁ। আৰু বৰ্তমান যি কিতাপ বিতৰণ কৰি আছে, সেই বিতৰণ কাৰ্য আমাক মানে যথেষ্ট মনত আঘাত দিছে। আৰু এই ক্ষেত্ৰত ভৱিষ্যত দিনত আমি আৰু আলোচনা কৰিম আৰু আমি গণতান্ত্ৰিক এটা ভাষাৰে চৰকাৰক আমি বুজাবলৈ আমি বাধ্য হ'ম। আৰু আমি আজি সিদ্ধান্ত লৈছোঁ, আমি মুখ্যমন্ত্ৰীলৈ আমি চিঠি প্ৰেৰণ কৰিম যে বড়ো মাধ্যম ইয়াৰ যোগেদি কি কি ক্ষতি হ'ব পাৰে, ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব আৰু শিক্ষাগুৰুসকলেও তাত পঢ়োৱাত অসুবিধাও হ'ব। আৰু এই ক্ষেত্ৰত ড্ৰপ আউট বাঢ়িব, এই ক্ষেত্ৰত স্কুল বাদ দিয়া সংখ্যা বাঢ়িব, ৰিজাল্ট বেয়া হ'ব। আমি ইংৰাজী মাধ্যমৰ বিৰোধী নহয়, আমি ইংৰাজী ভাষা বিৰোধী নহয়। ভাষা জানিব লাগে, ইংৰাজী খলখলীয়াকৈ ক'ব পাৰিব লাগিব। আৰু এই ক্ষেত্ৰত ইংৰাজী পঢ়োৱা আৰু শিকোৱাৰ কাৰণে বেলেগ এটা পদ্ধতি আছে। কিন্তু ছাবজেক্টত হঠাৎকৈ ক্লাছ 5ৰ পিছত যদি মেথছ আৰু ছায়েন্স ইম্প'জ কৰি দিয়া হয়, ইয়াত আমি কিতাপটো চালোঁ, তাত 99% ইংৰাজীত আছে, 1%হে বড়োত আছে। আৰু যদি ইংৰাজী পঢ়ি পেলাই শিক্ষাগুৰু শিক্ষকে এইটো ইংৰাজীত পঢ়ি এইটো বুজাব লগা হয়, পুনৰ সি বড়োতে বুজাব লাগিব, তো তাত ইংৰাজী দিয়াৰ কি মানে যুক্তি থাকিল? সেই কথাটো আমি মানি ল'ব পৰা নাই। তো ইয়াৰ কাৰণে চৰকাৰখনে পুনৰ বিবেচনা কৰিব লাগে আৰু ভাল এটা সিদ্ধান্তত মাধ্যম আৰু ভাষা আৰু জাতি এই আৱেগ অনুভূতিক চৰকাৰে কনচিডাৰেশ্যনত লৈ পেলাই কাম কৰিব লাগে বুলিহে আমি আহ্বান জনাইছোঁ। যিবিলাক এতিয়া পাঠ্যপুথি আহিছে, সেই পাঠ্যপুথিটো অলৰেডি বিতৰণ কৰা আৰম্ভ কৰিছে, এই বিতৰণ বন্ধ কৰাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? আমি কৈছোঁ যে বিতৰণ উইড্ৰ কৰিব লাগে আৰু আমাক বড়ো মাধ্যমৰ মেথছ আৰু ছায়েন্স কিতাপ আমাক লাগে আৰু ইয়াৰ যোগেদি ভাল শিক্ষাদান হ'ব লাগে। আমি চৰকাৰ বিৰোধী নহয়, কিন্তু চৰকাৰৰ যি নীতি, সেই নীতিটো আমি মানি ল'ব পৰা নাই। আৰু নীতিটো যেতিয়া বিৰোধী হয়, তেতিয়াহ'লে আমাৰ মৰ্যাদা, আমাৰ স্বাভিমান, আমাৰ ভাষা, আমাৰ মাধ্যম জীয়াই থাকিব না নাই? কাৰণ বড়ো মাধ্যমৰ সংখ্যা কম, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কমি আহিছে। তো এই ক্ষেত্ৰত যিখিনি মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আৰু পুনৰবাৰ ইংৰাজী ছাবজেক্টটো ইংৰাজীত থাকিলে ইয়াত
যদি অংক আৰু গণিত সোমাই দিয়া হয় 3টা ছাবজেক্ট মানে ইংৰাজী ভাষাটো হ'ল তাত হিন্দী ছাবজেক্ট আছেই 4টা ছাবজেক্ট অন্য ভাষাটো হ'ল বড়ো যি ছাবজেক্ট আৰু ছ'চিয়েল ছায়েন্সৰ বাদে 4টা ছাবজেক্ট যদি আনত পঢ়িব লগা হয় এইটো বড়ো মাধ্যম হ'ল না এইটো অসমীয়া মাধ্যম হ'ল মাধ্যম মানে মাধ্যমত পঢ়িব পাব লাগে আৰু ইয়াত মাধ্যমত যদি মিক্স কৰি পেলাই ডুৱেল মাধ্যম কৰে তো ছাত্ৰ ছাত্ৰীয়ে কোনটো প্ৰিফাৰ কৰিব যে ইংৰাজী প্ৰিফাৰ কৰিব না অসমীয়া প্ৰিফাৰ কৰিব না বড়ো প্ৰিফাৰ কৰিব এইটো এটা কমপ্লেক্স এটা টাফ চিটুৱেশ্যন তো ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰিব লাগে আৰু আমাৰ যি আবেদন সেইটো গ্ৰহণ কৰিব লাগে এইটোহে আমি আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ অভিসন্ধি ৰচনা হৈছে নেকি যে পাকে প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী মাধ্যমত পঢ়াৰ বাধ্যবাধকতা কৰিবলৈ বিচাৰিছে মাতৃভাষাটো ধ্বংস কৰা নাই মাতৃভাষা কোনো কাৰণত ধ্বংস হোৱাটো আমি নিবিচাৰোঁ আৰু চৰকাৰ মাত্ৰ এটা পক্ষই নচলায় চৰকাৰ চলোৱাত ইয়াত বিউৰোক্ৰেচি থাকে ইয়াত মানে লেজিছলেচাৰ থাকে ইয়াত এক্সিকিউটিভ থাকে সকলোৱে চৰকাৰ মিলিজুলি চলায় তো কোনোবাই যদি এইটো কৰিব বিচাৰিছে তো আমাৰ জাতি আমাৰ মাতৃভাষা আমাৰ মানে ভাষা এইটো ধ্বংস হ'ব সেইটোৱে আমি মনৰ কথাটো আমি প্ৰকাশ কৰিছোঁ তো আমাৰ ওপৰত অভিসন্ধি কোনোবাই যদি ৰচিব বিচাৰিছে সেই অভিসন্ধিটো ভাল অভিসন্ধি নহ'ব আৰু এনেকুৱা বহুতো ইতিহাস আছে যোনটো কাৰণে আমি কিছুমান পৰিৱেশত আমি মনে নিবিচৰা স্বত্তেও আন্দোলন কৰিবলৈ বাধ্য হৈছিল আৰু আমি নিবিচৰা স্বত্তেও কিছু কথা আমি ক'ব বাধ্য হৈছিল তো ইয়াৰ কাৰণে সেই পৰিৱেশটো আৰু পুনৰ ইয়াৰ সৃষ্টি কৰিব নালাগে ইয়াৰ কাৰণে আমি চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছোঁ এতিয়া আৰম্ভণিৰ সময় চৰকাৰে পুনৰ বিবেচনা কৰক আৰু আমাৰ লগত আলোচনাত বহক যিখিনি যুক্তিযুক্ততা আমাক দিছে শিক্ষাবিদসকলে জাতীয় দল সংগঠনে সেই কথাখিনি আমি ক'ম ইয়াত মানে যদি ৰাইজক এৰি দিয়া হয় ৰাইজৰ মাজত মানে বহুখিনি তৰ্ক বিতৰ্ক ইয়াত ওলাবই আৰু সেইটো কথালৈ যদি আমি বিবেচনা কৰোঁ তেতিয়া ইয়াত সিদ্ধান্ত নাহিব ইয়াৰ কাৰণে এটা সঠিক সিদ্ধান্ত এটা সঠিক চিন্তাৰে ভাষা মাধ্যম আৰু জাতি বচাবৰ কাৰণে আৰু সমান্তৰালভাৱে গুণগত শিক্ষা ভাল শিক্ষা আৰু ইংৰাজী জানিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক যি পদ্ধতিৰে শিকাব লাগে সেই পদ্ধতিটো আঁকোৱালি লওক চৰকাৰে সেইটোৱে আমি কৈছোঁ ধন্যবাদ दखना जि जोम गाननो मोजां मोनग्रा बर' हौवा हिन्जावफोरनि थाखाय मोनसे जोबोरैनो गोजोनथाव खौरां F&F क्लथिं गलाया फैगौ बैसागु फोरबोनि थाखाय समायना रमायना दखना जोमग्रा सादोर ब्लाउज आरो हौवाफोरनि थाखाय आर'नाइ गामसा शार्ट बायदि रोखोमनि गानग्रा जि जोमखौ नोंथांमोननि थाखाय लानानै फैदों बेजों लोगोसेनो बर'नि जुलियाव नांगौ जानाय हौवा हिन्जाव गोदाननि गासै गानग्रा जोमग्राफोरखौबो बे गलायाव मोनगोन गसाइगाव टाउनजों नांजाबनाय राजापारानि गार्लस स्कुलनि अपोजिटआव थानाय F&F क्लथिं गलायाव बर'नि गाब गोनां समायना रमायना ड्रेसफोरखौ गोसोनि लुबैनाय बायदि मोननो हागोन लोगोसेयैनो गोसो गुदुं सुबुंफ्रा गावनि मोजां मोननाय ड्रेसफोरखौ F&F क्लथिं गलायाव जायखिजाया सानावनो लांफैनो हागोन नोंथांमोना F&F क्लथिं गलायाव जि जोम आर'नाइ आरो गानग्रा ड्रेसफोरखौ लांफैनोब्ला नैबे मबाइल नम्बर 8472858324 आव थोंजों खौरां लाहरनो हागोन